এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। বৰ্তমান এতিয়া প্ৰায় সন্ধিয়াই হৈ গ'ল আৰু ওচৰৰে গাঁও এখনৰ পৰা মোলৈ এটা ফোন কল বাজি উঠিছিল অলপ আগত আৰু তেওঁলোকে সাপ এটা আছে বুলি কৈছে তেওঁলোকৰ ঘৰত প্ৰায় পাকঘৰৰ ভিতৰত সোমাইছে বুলি জনালে তেওঁলোকে মোক আৰু মই তেওঁলোকৰ ফটোখন বিচাৰিছিলোঁ আৰু ফটোখন চাই বাই মই হতচকিত হৈ পৰিলোঁ। কিন্তু অসমত আটাইতকৈ হাইলি ভেনামাছ যিটো ৰাতি ওলায় ক'লা শংখচূড় বুলি কয় আৰু ইংৰাজীত তাক ব্লেক কেট বুলি জনা যায়। গতিকে বলকচোন আমি সাপটো সোনকালে মানুহ ঘৰৰ পৰা উদ্ধাৰ কৰি লৈ আনো। এইডাল চাওক, এইডালেই হৈছে অসমৰ আটাইতকৈ ভয়ানক অতিশয় বিষাক্ত ব্লেক ক্ৰেট, যিটো হৈছে নীৰৱ ঘাতক, অসমৰ চাইলেণ্ট কিলাৰ বুলি কোৱা হয়। ই হয়তো আজিলৈকে কিমান মানুহ মাৰিছে হয়তো মানুহে গম নাপায় বা আজিলৈকে ইয়াৰ কোনো হিচাপ নিকাচ নাই যে কিমান মানুহৰ মৃত্যু ঘটিল। যিহেতু ই কামুৰিলে কোনো দাঁতো নবহে বা আপোনাৰ বিহু সাধাৰণতে অনুভৱ নহয়। ৩-৪ ঘণ্টাৰ পিছতহে ইয়াৰ লক্ষণসমূহে দেখা দিয়ে। গতিকে ইয়াৰ পৰা মানুহ অতিশয় সাৱধান হৈ থাকিব লাগে। গতিকে আহকচোন ইয়াক আমি অতি সাৱধানতাৰে ৰেস্কিউ কৰোঁ। কিমান ধুনীয়া সুন্দৰ প্ৰাণী। সেকেন্ড হাইলি ভেনামাছ নে কি নাচাম। আপুনি মাক দছটো দিম হা তাত এটা খুলে পকাই আছে সি সোমাই গ'ল বুজিছা নাই। সি পাকটোৰ ভিতৰত সোমাই গ'ল। পাকটোৰ ভিতৰত সোমাই আছে। সি পাকটোৰ ভিতৰত সোমাই আছে, তললৈ পৰিব। টচটো সাপটোলৈ মাৰি থাকক। টচটো মাৰ সাপটোলৈ নাই গ'ল দিয়া। টচটো এইফালে মাৰি থাকক। সি সোমাই যাব। এতিয়া যিটো সাপটো আপোনালোকৰ ধৰিলোঁ এতিয়া সেইটো সাপটোৰ বিষয়ে আপোনালোকে জানে জানো? এইটো সাপটো হৈছে অসমত আটাইতকৈ মানে টপ ভেনামাছ, হাইলি ভেনামাছ, অতি বিষাক্ত। গতিকে বেছিভাগ সাপ মানে পাইপ সদায় কৰে। এই সাপটো সদায় ৰাতি ওলায় আৰু সদায় মানুহৰ ঘৰৰ ভিতৰত সোমায়। মানুহৰ মানে তাত কিছুমান উঠে উত্তাপটো ল'বলৈ আহে মানে মানুহৰ শৰীৰটো উত্তাপ থাকে, উত্তাপটো মানে ল'বলৈ আহে। তেনেকুৱা ডেফিনেটলি থাকে তেওঁলোকে আহে তাতে ঘৰৰ ভিতৰত সোমায়। তাৰ নামটো অসমীয়া হৈছে ক'লা শংখচূড় আৰু তাৰ ব্লেক ক্ৰেট বুলি কয় ইংৰাজীত ব্লেক ক্ৰেট। আৰু অসমৰ সাধাৰণতে ক্ৰেট প্ৰজাতিৰ সাপটোৱে মানে অতিশয় বিষাক্ত। এটা আছে বেণ্ডেড ক্ৰেট, যিটো আমি গোৱালা সাপ বুলি কওঁ, তাৰ নামটো হৈছে বেণ্ডেড ক্ৰেট, আৰু এইটো হৈছে ব্লেক ক্ৰেট, আৰু এটা আছে কমন ক্ৰেট। যিটো ব্লেক ক্ৰেটটো এতিয়া সাধাৰণতে বেছি ওলাবলৈ গৈছে আমাৰ ইয়াত। গতিকে আপোনালোকৰ হয়তো কালি বা আপোনালোকে দেখা পালে কাৰণে কপাল ভাল আছিলে, আৰু হয়তো আপোনাৰ যিটো পাকঘৰ আন্ধাৰেই যথেষ্ট বেক চাইডে। গতিকে যদি ভগৱানে নকৰাক ভালকৈ বাইক কৰি দিয়া হ'লেও বা আপোনালোকে গম নাপালে আৰু বেলেগ সাপে কামুৰিলে ধৰক মানে গম পায়, দুখ পায় আৰু ধৰক বা তাত বহে। কিন্তু সি যেতিয়া আপোনাৰ বাইক কৰিব কামুৰিব তাৰ বিষো নহয় ইমান বা দাঁতো নবহে সাধাৰণতে। গতিকে আপুনি একো নাভাবিলে বোলে বা কিবা কুকুৰে কামুৰি ধৰিব বা কিবা এটা কিবা লাগিব বুলি ভাবিব, কাটি আপুনি শুই গ'ল। তাৰপিছত বস্তু তাৰ ৩-৪ ঘণ্টাৰ পিছতে তাৰ লক্ষণটোৱে দেখা দিয়ে। আপোনাৰ মাথা ঘূৰাব বা যেনেকৈ বেলেগ সাপে কামুৰিলে বা কিবা বম ধৰা আহে, বমি হ'ব, মাথা ঘূৰাব, চকু পতাটো এনেকৈ নামি আহিব, পেইনটো ইমান নহয়। গতিকে আপুনি সাধাৰণ আপোনাৰ কি বিচাৰিছে কিবা এটা হৈছে নৰ্মেল ডক্টৰ তাত যাব, কিন্তু ডক্টৰে আপোনাৰ টেষ্টটো নকৰিব বা পাইপ কৰিছে বুলি নাভাবিব। গতিকে ৰাতিপুৱা ওলাব আপুনি বা পিছত কেতিয়াবা মৃত অৱস্থাত পাই যাব আপোনাৰ। আপুনি ভাবিব কৰিলে মানে ভাবিব যে স্বাস্থ্য বা হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ গ'ল। গতিকে এইটো সাপে বৰ্তমান আমাৰ
মই একদম হাইলি ভেনামাছ তাক নিৰঘাতক বুলি কোৱা হয় তাক চাইলেণ্ট কিলাৰ মানে গম নাপায় গতিকে আৰু যাতে ৰাতি শুলে আপোনালোকে আঁঠুৱা তৰি শুব বা মাটিত পৰাপক্ষত গম যেন নুশুবই গতিকে এই সাপটোৰ পৰা মানে একদম সাৱধান হ'ব লাগে বেলেগ সাপে কামুৰিলে গম পায় কিন্তু ই গম নাপায় আৰু একোৱে হেৰি নাই নহয় ইমান ফেনা চেনা দিছে বা হেৰি আৰু সি কেৱল ৰাতিহে আহে ৰাতি ওলায় ৰাতি ওলোৱা দিনত হেৰি নাপায় বাৰু এতিয়া দেখোঁতে এতিয়া তুমি দেখিলা বুলিহে বা চিনি পাইছা বুলিহে আমিতো চিনি নাপাওঁ হয় কালি এতিয়া প্ৰথমতে এতিয়া ভাইটিয়ে মোলৈ ফোন কৰিলে লগে লগে তেওঁ তেনেকৈ সাপ এটা সোমাইছে প্ৰথমে তেওঁ বুঢ়া সাপ বুলিয়ে পাওঁ ওচৰগম সাপৰ পোৱালি বুলি ভাবিছিলে তাৰপিছত তেওঁক মই লাহে লাহে চাব গ'লে সাপটো ভালদৰে নিৰীক্ষণ কৰাচোন কি হয় পেইটো হ'ব পাৰে তাৰপিছত লগতে তেওঁ ক'লে যে বোলে পেইটৰ নিচিনা লাগিছে মই মানে ফটাফট আহিবলৈ আহি পায় এইটোতে হয় পেইট গতিকে এতিয়া প্ৰথমেতো সাপটো বাঁহৰ ভিতৰত সোমাই গ'ল তাক যদি কাটি ধৰক বাঁহ পাতি উলিয়াই ননা হ'লে আপোনালোকক ভাবি থ'বলৈ গ'লগৈ বহুত ডাঙৰ ৰাতি আকৌ ওলাই গ'লহেঁতেন অকণমান পিছত ওলাই গৈ পেলাই তেনেকৈ বিচনা চিচনা উঠি গ'লহেঁতেন গতিকে কি মানে কয় কি মানে ধৰক ৰাতি বিচনাত উঠা আপোনালোক যদি নেক্সট বাৰলৈ যদি কোনোবাই বা আপোনালোকৰ যদি বিচনাত সাপটো পায়ো বা আপোনালোকক কামুৰিছে আপোনালোকে গমো পোৱা নাই আপোনালোকে লগৰ লগত চিভিল যাব বেলেগ ক'তো যাব দৰকাৰ নাই কামোৰক বা নেকামোৰক আপোনাক কামুৰিলেতো গম নাপায় গতিকে লগে লগে আপোনাক চিভিল যাব চিভিলত গৈ ক'ব যে এনেকৈ এনেকৈ মোৰ এনেকৈ এটা হেৰি দেখিছিলোঁ মোৰ ঘৰৰ ভিতৰত তাৰ পিছত ওলাইছিল গতিকে মোৰ তাতো টেষ্ট কৰি চাওকচোন কি হৈছে নাই সাৱধান হ'ব লাগে কাৰণ এই বাৰিষা যিকেইটা মানুহ সাৱধানে চলিলেই ধৰক আৰু দুটা মাহে শাওন ভাদ হোৱাৰ পিছত ধৰক এনেই সোমাই যাব গাঁতত আৰু সি সাধাৰণতে নেকামোৰে কিন্তু যদি আপোনাৰ বাইচান্স তাকে হাত পৰি গ'লে কিবা হেঁচা পৰি গ'ল কি উপায় মানে তেতিয়াহে কামোৰে গতিকে আপোনালোকে আৰু বেলেগ সাপত যদি সোমাই নামাৰিব বা সাপ সোমালেও নিজে উলিয়াই দিব বা নোৱাৰিলে মই আছোঁ মাতি দিলেই হ'ল গতিকে ফ্ৰেণ্ডছ আপোনালোকে দেখিলে আমি এতিয়া বৰ্তমান কেনেকৈ সাপটো উদ্ধাৰ কৰি লৈ আনিলোঁ ইয়াক বৰ্তমান ইয়াৰ হেবিটেড এৰিয়াত আমি ৰিলিজ কৰিবলৈ আগবাঢ়িছোঁ ইয়াৰে কিছু অংশ আমি দেখুৱাব নোৱাৰিলোঁ যিহেতু মানুহ ঘৰটো লাইট কম আছিলে আৰু টৰ্চ মৰা মানুহ নাছিলে গতিকে আমি তাক কেনেকৈ মোনাত ভৰাইছিলোঁ তাক আমি দেখুৱাব নোৱাৰিলোঁ গতিকে তাৰ বাবে আমি অতিশয় দুখিত তথাপিও আমি আপোনালোকক ইয়াত কিছু এটা অংশ আমি আপোনাক কেনেকৈ ৰিলিজ কৰিছোঁ তাক আপোনালোকে চাব এইটো হৈছে অসমৰ আটাইতকৈ টপ নম্বৰ 1 হাইলি ভেনামাছ স্নেক হয় যাক অসমীয়াত ক'লা শংখচূড় নামেৰে জনা যায় আৰু ইংৰাজীত হৈছে ব্লেক ক্ৰেট গতিকে ইয়াৰ পৰা মানুহ সাৱধান হৈ থাকিলে ভাল গতিকে আজিলৈ ভিডিঅ'টো ইমানেই ইয়াৰ পৰা সকলো বাচি থাকক সাৱধানে থাকক আৰু সাপ নামাৰিব ধন্যবাদ